নমস্কাৰ বন্ধুসকল, আছামিজ এডুকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম। আজি মই অসম টেট স্পেচিয়েল ক্লাছৰ পৰিৱেশ অধ্যয়নৰ কেইটামান প্ৰশ্ন আপোনালোকৰ মাজত আলোচনা কৰিবলৈ ওলাইছোঁ। এটা আপোনালোকলৈ ৰিকুৱেষ্ট, যদিহে আপোনালোকে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত এটা ঘণ্টিটো বজাই দিব। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি খোৱা নিমখৰ ৰাসায়নিক সংকেত কি? আমি যে বজাৰৰ পৰা পোৱা নিমখটো বা আমি খোৱা নিমখটোৰ সংকেত কি সুধিছে? উত্তৰ NaCl। আমি যে খোৱা নিমখটো সেইটোৰ সংকেতটো হ'ল NaCl, ছ'ডিয়াম ক্লৰাইড। নেক্সট প্ৰশ্ন, অসমৰ অৰণ্য মানৱ কোন? আৰু ইয়াৰে উত্তৰটো হ'ব অসমৰ অৰণ্য মানৱ যাদৱ পায়েং। নেক্সট কুৱেশ্যন, শব্দৰ প্ৰাবল্য বা শব্দৰ চাউণ্ডটো জোখাৰ এককটোৰ নাম কি? আমাৰ প্ৰাবল্য বুলিও কয় বা চাউণ্ডৰ জোখা এককটোৰ নাম হ'ল ডেচিবেল। ডেচিবেলৰ সহায়ত শব্দৰ প্ৰাবল্যটো জোখা যায়। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলত থকা অজন গেছ জোখা যন্ত্ৰটোৰ নাম কি? আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে ডপছন স্পেক্ট্ৰমিটাৰ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত কেতিয়া বন্যপ্ৰাণী সুৰক্ষা আইন প্ৰৱৰ্তন হৈছিল? বন্যপ্ৰাণীৰ বাবে আইনখন প্ৰৱৰ্তন হৈছিল ভাৰতবৰ্ষত। আৰু ইয়াৰ উত্তৰ হ'ল 1972 চনত ভাৰতবৰ্ষত বন্যপ্ৰাণী আইন প্ৰৱৰ্তন হৈছিল। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটোৰ নাম কি বা তলৰ স্তৰটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ ট্ৰপ'স্ফিয়াৰ। ই বায়ুমণ্ডলৰ পৰা 11 কিলোমিটাৰ ওপৰলৈকে আছে। নেক্সট কুৱেশ্যন, অজন গেছ বায়ুমণ্ডলৰ কোনটো স্তৰত পোৱা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰ ষ্ট্ৰেট'স্ফিয়াৰ। ষ্ট্ৰেট'স্ফিয়াৰত অজন গেছ আছে। নেক্সট কুৱেশ্যন, পানী কি লগ লাগি গঠন হয়? আৰু উত্তৰ, পানী 2 অণু হাইড্ৰজেন আৰু 1 অণু অক্সিজেন অণু লগ লাগি ৰাসায়নিক বিক্ৰিয়াৰ ফলত পানী গঠন হয়। পানীৰ সংকেতটো H2O। নেক্সট কুৱেশ্যন, বিশুদ্ধ পানীৰ pH-ৰ লেভেল কিমান? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ, বিশুদ্ধ পানীৰ pH-ৰ লেভেল 7। মনত ৰাখিব এইটো আপোনালোকে। নেক্সট কুৱেশ্যন, কিমান ডিগ্ৰী ফাৰেনহাইটত পানী বৰফ হয়? এইটো ইম্পৰ্টেণ্ট। এইটো হ'ল 32 ডিগ্ৰী চেলচিয়াছ ফাৰেনহাইটত পানী বৰফ হয়। আৰু আমাৰ যদি সোধে 0 ডিগ্ৰী চেলচিয়াছত পানী বৰফ হয়, এইটো চেলচিয়াছ হেৰিত, আৰু এইটো ফাৰেনহাইট স্কেলত হ'লে 32 ডিগ্ৰী চেলচিয়াছ। গতিকে এইটো মনত ৰাখিব। আৰু পানীটো উতলাংকটো জানেই, 100 ডিগ্ৰী চেলচিয়াছত পানী উতলে। গতিকে নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু